চাকিটো জ্বলালোঁ বাৰু, কিন্তু ওপৰত দেখাব নোৱাৰিম আপোনালোকক। বহুত বৰষুণ দি আছে, বৰষুণটো যদি এৰে তেতিয়াহ'লে দেখাব চেষ্টা কৰিম আৰু তেতিয়ালৈকে যাব। নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি আমি গৈ আছোঁ মালিনী থান, চিলাপথাৰ মালিনী থান লিকাৱলী। ফাইনেলি আমাৰ ট্ৰেইন আহি গ'ল। আমি বহুত ৱেইট বাপৰে, বহুত দবা আহিছে দেই। ঐ দবা খালি ক'ত আছে? আগত খালি আছে বোলে, আগত যাওঁ এতিয়া। মানুহ চোন আজি বহুত কম। বহুত কম আছে। ক'ত খালি আছে? ক'ত খালি আছে? ইয়াতে খালি আছে। এই কাঁচা বাদাম, কাঁচা বাদাম, কাঁচা বাদাম, কাঁচা বাদাম। এই আহি গ'লো, আহি গ'লো। আগত খালি আছে বোলে, আগত যাওঁ এতিয়া। মানুহ চোন আজি বহুত কম। বহুত কম আছে। ক'ত খালি আছে? ক'ত খালি আছে? ইয়াতে খালি আছে। এই কাঁচা বাদাম, কাঁচা বাদাম, কাঁচা বাদাম, কাঁচা বাদাম। এই আহি গ'লো, আহি গ'লো, আহি গ'লো। এতিয়া বহুত মানে বৰষুণত তিতি তিতি আহি পালোঁ মালিনী। সেইকাৰণে এতিয়া ৰখি দিছোঁ। তাতে আছিলে, ওপৰত আছে এইফালে। বৰষুণটো মানে এৰা নামেই নলয়। মানে ইয়াতে মালিনী থানতে আছোঁ আমি। মেইন এইফালে আছিলে আৰ্ক'লজিকেল কমপ্লেক্স। আমি তাত যাবলৈ এতিয়া মানে গোটেই বৰষুণ দি আছে। কেনেকৈ যাম এতিয়া? বৰষুণটো এৰক, তাৰপিছত আপোনালোকক গৈ পেলাই এটা এটাকৈ দেখাম। এইফালে পূৰা বৰষুণ, ইফালে পাহাৰৰ পৰা, ইফালে ওপৰৰ পৰা আহি আছে আৰু পূৰা য'ত আছে তাত আমি গৈ আছোঁ। গোটেই আমাৰ লগৰবিলাক আহিছে। মানে পূৰা বৰষুণত বহুত ভাল লাগিছে। আৰু ওপৰত যাবলগীয়া হৈছে, যাবলগীয়া হ'লে ওপৰত ৰুক্মিণী মন্দিৰ আছিলে ওপৰত। ত' আমি এতিয়া যাবলৈ মানে গোটেই পিছল, কেনেকৈ যাম এতিয়া মানে? সেইকাৰণে ইয়াতে অলপ ৰৈ দিছোঁ। বৰষুণটো সময় হ'ল এতিয়া দুটা। আমাৰ আকৌ এৰা নামেই নলয় আৰু। মিঠাইকেইটা খাওঁ নেকি? আজি মানে বতৰটো ইমানেই বেয়া কৰিলে ন, আমি ওপৰত যাব নাপালোঁ। বহুত বেয়া লাগিলে। আৰু মানে ওপৰত যদি যাব পৰাহেঁতেন ভাল লাগিলে হয়। ওপৰত আমি যাব নাপালোঁ। বৰষুণটো মানে গোটেই চাওক না, গোটেই বৰষুণ দিয়ে আছে আৰু একদম মানে বৰষুণ এৰা নামেই নলয়। এইফালে যাব নোৱাৰিলোঁ। মানে ওপৰত যাব পৰাহেঁতেন ভাল আছিলে। ৰুক্মিণী মন্দিৰটো চাবলৈ ইচ্ছা আছিলে, কিন্তু আকৌ নেক্সট টাইম আহিম। তেতিয়া আপোনালোকক ধুনীয়াকৈ যিখিনি মালিনী থান, যিখিনি কমপ্লেক্স আছে এইখিনি গোটেইখিনি দেখাব চেষ্টা কৰিম। আৰু এতিয়াতো মানে সময় নাই আৰু বৰষুণ পূৰা দি আছে, যাব নোৱাৰে।